হে কৃষ্ণ দেৱ শৰণে কৰায় উদ্ধাৰ দিনি তাপময় সংসাৰ নিকাৰ সহিতে তিদি তাপময় সংসাৰ নিকাৰ সহিতে পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃসৱ, আমি ক্ৰমশ আগবঢ়াই অহা নিগম হস্ত মহাভাগৱত ভাগৰ, যাক কৃষ্ণৰ বাংময় মূৰ্তি জ্ঞান কৰি আমি অহৰ্নিশে সেৱা জনাই আহিছোঁ, সেই শাস্ত্ৰভাগৰ পৰ্যালোচনাৰ বাবে আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ। এই শাস্ত্ৰভাগৰ পৰ্যালোচনা কৰাৰ আমাৰ সাধ্য নাই, তথাপি ভগৱন্তৰ দয়াত আমি যি অকণমান শিকিব পাৰিছোঁ, শাস্ত্ৰৰ পৰা আমি অকণমান উপলব্ধি কৰিব পাৰিছোঁ, তাকেই আপোনাসৱৰ মাজত বিলাই দিয়াৰ মানস কৰি আমি এই শাস্ত্ৰভাগৰ পৰ্যালোচনা কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। আমি ক্ৰমান্বয়ে আগবঢ়াই আহিছোঁ এই মহাশাস্ত্ৰভাগৰ বৰ্তমান তৃতীয় স্কন্ধ আমি পৰ্যালোচনা আগবঢ়াই আহিছোঁ, আৰু তৃতীয় স্কন্ধত আজি আকৌ আমি পৰ্যালোচনা আগবঢ়াবলৈ আপোনাসৱৰ চৰণত পুনৰ সেৱা জনাইছোঁ। বাপ বান্ধৱ আই মাতৃসৱ, এই তৃতীয় স্কন্ধ ভাগৱতত মৈত্ৰেয় আৰু বিদুৰৰ কথোপকথন। মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে, জড় জগতৰ যি ক্ষুদ্ৰতম অংশ, যি অবিভাজ্য, আনকি দেহৰূপে যাৰ গঠন নহয়, সেই হৈছে পৰমাণু। এই পৰমাণু তাৰ অদৃশ্য অস্তিত্বৰেই বিদ্যমান, আনকি প্ৰলয় কালতো এই পৰমাণু বিদ্যমান হৈ থাকে। এই পৰমাণু ব্যক্ত জগতৰ চৰম অৱস্থা, যেতিয়া স্বৰূপত স্থিতি হৈ কোনো শৰীৰ নিৰ্মাণ নকৰে, তাকে কোৱা হয় পৰম মহৎ। ভৌতিক ৰূপত অনেক প্ৰকাৰ শৰীৰ আছে, কিন্তু পৰমাণুৰ দ্বাৰাই সমগ্ৰ জগত সৃষ্টি হয়। পৰমাণু সমন্বিতে শৰীৰৰ গতিবিধি অনুসৰি কালৰ গণনা কৰা হয়। কাল হৈছে সৰ্বশক্তিমান পৰমেশ্বৰ ভগৱান শ্ৰীহৰিৰ শক্তি। পৰম পুৰুষ ভগৱান জড় জগতৰ অগোচৰ হ'লেও তেওঁই সকলোৰে নিয়ন্ত্ৰক।
যি কালে সমগ্ৰ পৰমাণুৰ সামগ্ৰিক অব্যক্ত সমষ্টিক আবৃত কৰে তাক কোৱা হয় পৰম মহৎকাল। দুই পৰমাণু লগ হ'লে তাক অণু বুলি কয় আৰু তিনিটা অণুৰ সমষ্টিক ত্ৰসৰেণু। ত্ৰসৰেণু ঊৰ্ধ্বগামী হৈ আকাশৰ ফালে গতি কৰিছে। তিনি ত্ৰসৰেণুৰ সমষ্টি হৈছে ক্ৰোটি। এশ ক্ৰোটিৰ পৰিমাণক বোলা হয় বেদ। তিনি বেদ লগ হ'লে বোলা হয় লৱ। তিনি লৱত এক নিমেষ, তিনি নিমেষত এক ক্ষণ আৰু পঞ্চক্ষণত এক কাষ্ঠা, পঞ্চদশ কাষ্ঠাত এক লঘু, 15 লঘু হ'লে এক নাৰিকা, যাক এক দণ্ড বুলিও কোৱা হয়। দুই দণ্ডত এক মুহূৰ্ত, 6 বা 7 দণ্ডত এক প্ৰহৰ, 4 প্ৰহৰত দিনটো আৰু 4 প্ৰহৰত ৰাতিটো। মুঠতে এদিনত দিন আৰু ৰাতি মিলি 8 প্ৰহৰ। 15 দিনত এক পক্ষ। এই পক্ষ শুক্লপক্ষ আৰু কৃষ্ণপক্ষ মিলি এক মাহ। 2 মাহত এক ঋতু, 6 মাহত এক অয়ন। উত্তৰায়ণ আৰু দক্ষিণায়ন 2 অয়ন মিলি দেৱতাৰ এক দিন আৰু মনুষ্যৰ এই 2 অয়ন মিলি এক বছৰ। মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে যে পৰম শক্তিমান সূৰ্যই অসীম তাপ আৰু পোহৰৰ দ্বাৰা সমস্ত জীৱক প্ৰাণৱন্ত কৰে, সমস্ত জীৱৰ আয়ুস ক্ষয় কৰে, যাতে জীৱ সমস্তই মায়াৰ বন্ধনৰ পৰা হাত সাৰি মুক্ত হ'ব পাৰে আৰু এনেদৰেই স্বৰ্গপথ প্ৰশস্ত কৰে। বিদুৰে পিতৃলোক, স্বৰ্গলোক আৰু মনুষ্যলোকৰ অধিবাসীসকলৰ আয়ুস সম্বন্ধে অৱগত, কিন্তু সমস্ত জ্ঞানী আৰু শ্ৰেষ্ঠ জীৱ সমস্তৰ আয়ুস সম্বন্ধে জানিবৰ ইচ্ছা কৰি মৈত্ৰেয় ঋষিক সম্বোধন কৰিছে। হে চিন্ময় শক্তি সম্পন্ন মহাজ্ঞানী মৈত্ৰেয়, আপুনি পৰমেশ্বৰ ভগৱানৰ নিয়ন্ত্ৰণকাৰী ৰূপ, কালৰ গতি সম্বন্ধেও অৱগত। আপুনি আত্মতত্ত্ব জ্ঞানী। আপোনাৰ দিব্য দৃষ্টিৰ প্ৰভাৱত সকলো দৰ্শন কৰিব পাৰে। সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই 4টা যুগ। সত্য যুগত মানুহে যথা ৰীতি অনুসাৰে পূৰ্ণৰূপে ধৰ্মৰ আচৰণ কৰে। ইয়াৰ পাছত ত্ৰেতা যুগত 1 পাদ, দ্বাপৰ যুগত 2 পাদ, কলি যুগত 3 পাদ, এনেকৈ যুগে যুগে 1 পাদ কৰি ধৰ্মৰ হ্ৰাস পাই আহিছে। 3 লোকৰ অৰ্থাৎ স্বৰ্গ, মৰ্ত্য, পাতাল লোকৰ বাহিৰে ব্ৰহ্মলোকত 1000 চতুৰ্যুগত এক দিন হয় আৰু একেই চতুৰ্যুগত ব্ৰহ্মাৰ এটা ৰাতি হয়। এই ৰাতিটোত বিশ্বৰ সৃষ্টিকৰ্তা ব্ৰহ্মা নিদ্ৰাত থাকে। ৰাতিৰ অন্তত যেতিয়া পুনৰ দিন আৰম্ভ হয়, তেতিয়াই ব্ৰহ্মাই পুনৰ সৃষ্টিৰ কাৰ্যত মন দিয়ে। চতুৰ্দশ মনুৰ আয়ুসকাল পৰ্যন্ত ব্ৰহ্মাৰ এটা দিন হয়। মনুষ্যৰ 360 যুগত দেৱতাৰ এটা যুগ। দেৱতাৰ 71 যুগত এজন মনুৰ অৱসান হয়। 14 জন মনুৰ অৱসানত ব্ৰহ্মাৰ এটা দিন। ঠিক তেনেকৈ 14 জন মনুৰ অৱসানত ব্ৰহ্মাৰ এটা ৰাতি। মুঠতে 28 জন মনুৰ অৱসানত প্ৰজাপতি ব্ৰহ্মাৰ এদিন। প্ৰজাপতি ব্ৰহ্মাৰ হিচাপেৰে 360 দিন হ'লে বিধাতা ব্ৰহ্মাৰ 1 বছৰ। এনেকৈ
108 বছৰ হ'লে এক কল্প হয়। এনে এক কল্পত কৃষ্ণৰ এক নিমেষ মাত্ৰ। কালৰ প্ৰভাৱত ব্ৰহ্মাকে আদি কৰি জীৱ সমস্ত আমি এনেকৈ ক'ব পাৰোঁ যে ব্ৰহ্মাৰ যেতিয়া ৰাতি হয় সকলোৱে অন্ধকাৰত লীন যায়, অৰ্থাৎ প্ৰলয়ত বিলীন হৈ থাকে। সংকৰ্ষণ অৰ্থাৎ অনন্তৰ মুখনিশ্চিত অগ্নিৰ ফলত এই প্ৰলয় হয়। প্ৰলয়ৰ আৰম্ভণিতে সমস্ত সমুদ্ৰ বৰ্ধিত হয় আৰু প্ৰচণ্ড বায়ুৰ বেগত তৰংগসমূহ উদ্বেলিত হয় আৰু ত্ৰিভুৱন প্লাবিত কৰে। পৰমেশ্বৰ ভগৱান শ্ৰীহৰি তেতিয়া মুদিত নয়নে জলৰ ওপৰত অনন্ত শয্যাত শয়ন কৰে। এনেকৈ ব্ৰহ্মাসহ সকলো জীৱৰেই আয়ুস ক্ষয় হয়। ব্ৰহ্মাৰ 100 বছৰ আয়ুস। এই শতবৰ্ষ আয়ুস 2 ভাগত বিভক্ত। ব্ৰহ্মাৰ এই দুভাগ আয়ুসৰ ইতিমধ্যে প্ৰথম ভাগ শেষ হৈছে আৰু দ্বিতীয় ভাগ চলি আছে। পূৰ্বৰ আধা ভাগ আয়ুৰ আৰম্ভণিতে ব্ৰহ্মকল্প নামে কল্পত ব্ৰহ্মাৰ আবিৰ্ভাৱ হৈছিল। বেদৰ আবিৰ্ভাৱ আৰু ব্ৰহ্মাৰ জন্ম একেলগেই হৈছিল। প্ৰথম ব্ৰহ্মকল্পত পাছৰ কল্পক কোৱা হয় পদ্মকল্প, কিয়নো এই কল্পত ভগৱান শ্ৰীহৰিৰ নাভি সৰোবৰৰ পৰা ব্ৰহ্মাণ্ডৰূপ কোমল বিকশিত হৈছিল। ব্ৰহ্মাৰ আয়ুসৰ দ্বিতীয় ভাগৰ প্ৰথমেই কল্প আৰম্ভ হৈছে। এই কল্পক বোলা হয় বৰাহ কল্প, কিয়নো এই কল্পত ভগৱান শ্ৰীহৰি বৰাহ ৰূপে অৱতৰণ কৰিছিল। ব্ৰহ্মাৰ আয়ুসৰ 2 পৰাৰ্ধকাল হৈছে বিকাৰ ৰহিত আৰু অনন্ত, অৰ্থাৎ সৰ্বজগতৰ পৰম কাৰণ পৰমেশ্বৰ ভগৱানৰ এক নিমেষ মাত্ৰ। এই কাল পৰমাণুৰ পৰা আৰম্ভ কৰি ব্ৰহ্মাৰ জীৱনকাল পৰ্যন্ত পৰমেশ্বৰ ভগৱানৰ নিয়ন্ত্ৰণাধীন। ব্ৰহ্মাণ্ডৰ সকলো ঠাইতেই কালৰ প্ৰভাৱ বিদ্যমান। 8 প্ৰকাৰ জড় উপাদান আৰু ষোড়শ বিকাৰৰ দ্বাৰা প্ৰকাশিত এই ব্ৰহ্মাণ্ড পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই হৈছে সৰ্বকাৰণৰো কাৰণ। বিষ্ণুৰ চিন্ময় ধাম, নিঃসন্দেহে শাশ্বত আৰু সমস্ত প্ৰকাৰৰ মূল উৎস মহাবিষ্ণুৰ ধাম। পৰম শ্ৰদ্ধাৰ আইমাতৃসৱ তথা কৃপালু বৈষ্ণৱসৱ, মৈত্ৰেয় ঋষিয়ে পৰম আত্মজ্ঞানী বিদুৰক কৈছে যে এই পৰ্যন্ত পৰম পুৰুষ ভগৱান কৃষ্ণৰ কালৰূপৰ মহিমা বৰ্ণনা কৰাৰ পাছত আৰু এতিয়া আপোনাৰ ওচৰত বেদগৰ্ভ ব্ৰহ্মাৰ সৃষ্টি সম্বন্ধে প্ৰকাশ কৰাৰ মানস কৰিছোঁ। ব্ৰহ্মাই প্ৰথমে তম, মোহ, মহামোহ, তামৃস্য, অন্ধ তামৃস্য এই পঞ্চপৰ্বৰ সৃষ্টি কৰিলে। এই পঞ্চপৰ্ব সৃষ্টিৰ পাছত অৰ্থাৎ অজ্ঞান আৰু ভ্ৰম উৎপাদক সৃষ্টি পাপীয়সী কৰ্ম বুলি জ্ঞান কৰি ব্ৰহ্মাৰ মনত কোনো আনন্দ নাই আৰু সেইকাৰণেই তেওঁ ভগৱানৰ ধ্যান কৰি অন্তঃকৰণ নিৰ্মল কৰি অন্য সৃষ্টিত মন দিলে। এই সৃষ্টিত প্ৰথমে ব্ৰহ্মাই সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ এই 4জন মহৰ্ষিক সৃষ্টি কৰিলে। এওঁলোক আছিল পৰম কৃষ্ণ ভক্ত আৰু সেইকাৰণেই তেওঁলোকে জড়জাগতিক কাৰ্যত লিপ্ত হোৱাত অনিচ্ছুক প্ৰকাশ কৰিলে। ব্ৰহ্মাই পুত্ৰসকলক কৈছিল যে তোমালোকে প্ৰজা সৃষ্টি কৰা, কিন্তু ভগৱান বাসুদেৱৰ প্ৰতি ভক্তিপৰায়ণ হোৱাৰ বাবেই চতুৰ্ষণে পিতৃৰ আজ্ঞা পালন কৰিবলৈ
অনিচ্ছা প্ৰকাশ কৰিলে। পুত্ৰসকলে যেতিয়া পিতৃৰ আদেশ লংঘন কৰিলে, ব্ৰহ্মাৰ অন্তৰত তেতিয়া দুৰ্যেয় ক্ৰোধৰ উৎপন্ন হ'ল। ব্ৰহ্মাই সেই ক্ৰোধ সম্বৰণৰ চেষ্টা কৰিলে, কিন্তু ব্ৰহ্মাৰ ভ্ৰুযুগলৰ মধ্যৰ পৰা নীল লোহিত বৰ্ণৰ এটি শিশুৰ উৎপন্ন হৈছিল। জন্মৰ পাছতেই সেই শিশুটিয়ে ক্ৰন্দন কৰিবলৈ ধৰিলে আৰু ব্ৰহ্মাক কৈছিল যে, হে বিধাতা, মোক আপুনি মোৰ নাম দিয়ক আৰু মোৰ নিবাসৰ স্থান দিয়ক। পদ্মজনী ভগৱান ব্ৰহ্মাই সেই শিশুটিক কৈছিল যে, তুমি ক্ৰন্দন নকৰিবা আৰু তোমাৰ অনুৰোধ নিশ্চয় মই ৰক্ষা কৰিম। তুমি যিহেতু উৎকণ্ঠিত হৈ ক্ৰন্দন কৰিছা, গতিকে প্ৰজাসকলে তোমাক ৰুদ্ৰ নামেই জানিব। হে পুত্ৰ, হৃদয়, ইন্দ্ৰিয়, প্ৰাণ, বায়ু, আকাশ, অগ্নি, জল, পৃথিৱী, সূৰ্য, চন্দ্ৰ আৰু তপস্যা, এই সমস্ত স্থান মই তোমাৰ বাবে পূৰ্বতেই নিৰ্ধাৰণ কৰি ৰাখিছোঁ। হে কুমাৰ ৰুদ্ৰ, তোমাৰ নাম 11টা: মন্যু, মনু, মহিনহ, মহান, শিৱ, ঋতধ্বজ, উগ্ৰৰেতা, ভৱ, কাল, বামদেৱ আৰু ধৃতব্ৰত। হে ৰুদ্ৰ, ৰুদ্ৰাণী নামে তোমাৰ 11 পত্নীও আছে। সেইসকল হৈছে ধৃ, ধৃতি, ৰসলা, উমা, নিৰ্যুত, সৰ্পী, ইলা, অম্বিকা, ইৰাৱতী, শ্ৰদ্ধা আৰু দীক্ষা। হে পুত্ৰ, তুমি তোমাৰ স্থানসমূহ আৰু এই পত্নীসমূহ সমস্তকে তুমি স্বীকাৰ কৰা। যিহেতু তুমি এজন প্ৰজাপতি, গতিকে তুমি বহুত প্ৰজাৰ সৃষ্টি কৰা। ব্ৰহ্মাৰ কথামতেই ৰুদ্ৰই তেওঁৰ নিচিনা আকৃতি, শক্তি আৰু উগ্ৰ স্বভাৱ সম্পন্ন বহু সন্তান সন্ততিৰ জন্ম দিলে। উগ্ৰ স্বভাৱজাত হোৱাৰ বাবে ৰুদ্ৰপুত্ৰসকলে জগতখনকে গ্ৰাস কৰিবলৈ উদ্যত হ'ল। এই পৰিস্থিতিত ব্ৰহ্মাই দৰ্শন কৰি ভয়ত কম্পমান হৈ ৰুদ্ৰক কৈছিল যে, এই প্ৰকাৰৰ জীৱ সৃষ্টি কৰাৰ কোনো প্ৰয়োজন নাই। তুমি তপস্যা কৰা, যি তপস্যাৰ দ্বাৰা জীৱসমূহৰ মংগল হয়। তপস্যাৰ প্ৰভাৱতেই তুমি আগৰ দৰেই বিশ্বৰ সৃষ্টি কৰিব পাৰিবা। তপস্যাৰ দ্বাৰা কেৱল ভগৱানৰ ওচৰ চাপিব পৰা যায়। যিজন ভগৱান পৰম পুৰুষ সবাৰ হৃদয়তেই বিৰাজ কৰি আছে, তথাপি তেওঁ ইন্দ্ৰিয়ৰ উপলব্ধিৰ বহু আঁতৰত। মৈত্ৰেয় ঋষিয়ে কৈছে যে, এনেকৈ ব্ৰহ্মাৰ উপদেশ পোৱাৰ পাছত ৰুদ্ৰই বেদপতি ব্ৰহ্মাক প্ৰদক্ষিণ কৰিলে আৰু ব্ৰহ্মাৰ উপদেশ ক্ৰমেই তপস্যা কৰাৰ কাৰণে ৰুদ্ৰ বনত প্ৰৱেশ কৰিলে। পৰম পুৰুষ ভগৱানৰ শক্তিৰ আধাৰত ব্ৰহ্মাই প্ৰজা সৃষ্টিৰ কাৰণে ব্যস্ত হৈছে। তেওঁ সন্তান সন্ততি বিস্তাৰ কৰাৰ কাৰণে 10জন পুত্ৰ উৎপাদন কৰিলে। মৰীচি, অত্ৰি, অংগিৰা, পুলস্থ, পুলহ, ক্ৰতু, ভৃগু, বশিষ্ঠ, দক্ষ আৰু 10ম পুত্ৰ নাৰদ। ব্ৰহ্মাৰ কণ্ঠৰ পৰা নাৰদ, নিঃশ্বাসৰ পৰা বশিষ্ঠ, বৃদ্ধাংগুষ্ঠৰ পৰা দক্ষ, ত্বকৰ পৰা ভৃগু, হস্তৰ পৰা ক্ৰতু, কাণৰ পৰা পুলস্থ, মুখৰ পৰা অংগিৰা, নেত্ৰৰ পৰা অত্ৰি, মনৰ পৰা মৰীচি, ব্ৰহ্মাৰ নাভিৰ পৰা পুলহৰ উৎপন্ন হৈছিল। বক্ষৰ পৰা ধৰ্ম, পৃষ্ঠদেশৰ পৰা অধৰ্মৰ প্ৰকাশ হৈছিল। এই অধৰ্মৰ পৰাই লোকসমূহৰ মৃত্যু সংঘটিত হয়। কাম আৰু বাসনা
ব্ৰহ্মাৰ হৃদয়ৰ পৰা উদ্ভৱ হৈছে। ক্ৰোধ ভুৱ যুগলৰ পৰা, অধৰৰ পৰা লোভ, মুখৰ পৰা বাণী, সমুদ্ৰৰ পৰা শীত, সমস্ত পাপৰ উৎস বা সকলো ধৰণৰ জঘন্য কাৰ্যকলাপ তেওঁৰ মলদ্বাৰৰ পৰা উৎপন্ন হৈছে। মহিমাময়ী দেৱহূতিৰ প্ৰতি মহৰ্ষি কৰ্দম ব্ৰহ্মাৰ ছায়াৰ পৰা উৎপন্ন হৈছে। এনেকৈ জগতৰ সমস্ত বস্তুৰ উৎপন্ন হৈছে ব্ৰহ্মাৰ শৰীৰ আৰু মনৰ পৰা। আত্মজ্ঞানী বিদুৰক পুনৰ মহৰ্ষি মৈত্ৰেয়ীয়ে ক'ব ধৰিছে যে ব্ৰহ্মাৰ সৰস্বতী নামে কন্যাটিৰ প্ৰতি ব্ৰহ্মা কামত উন্মত্ত হৈ কামৰ অভিলাষ কৰিছিল। কিন্তু তেওঁৰ কন্যা পিতৃৰ এই কাৰ্যত একেবাৰেই নিৰ্বিকাৰ ভূমিকা পালন কৰিছিল। পিতৃৰ এই কাৰ্যত তেওঁৰ মৰীচি প্ৰমুখ্য পুত্ৰসকলে পিতৃক বুজনি দিয়াৰ চেষ্টা কৰিছিল। ধৰ্মৰক্ষাৰ কাৰণে পুত্ৰসকলে ভগৱানক স্তুতি কৰিবলৈ ধৰিলে। প্ৰজাপতিসকলৰ পিতা পুত্ৰসকলৰ কথাত অত্যন্ত লজ্জিত হৈ ব্ৰহ্মাই তেওঁৰ সেই শৰীৰ ত্যাগ কৰিলে। ব্ৰহ্মাৰ চিন্তন আছিল কেনেকৈ তেওঁ আগৰ কল্পৰ দৰেই বিশ্বৰ সৃষ্টি কৰিব। চিন্তনত থাকোঁতেই তেওঁৰ চাৰি মুখৰ পৰা বিবিধ জ্ঞান সম্বলিত চতুৰ্বেদ প্ৰকাশিত হৈছিল। অগ্নিহোত্ৰ যজ্ঞৰ 4 প্ৰকাৰ উপকৰণ যজমান, হোতা, অগ্নি আৰু উপবেদৰ নিৰ্দেশ অনুসাৰে সম্পাদিত কৰ্ম প্ৰকাশিত হৈছিল। তাৰ পাছতেই ধৰ্মৰ 4 তত্ত্ব সত্য, শৌচ, তপ, দয়া প্ৰকাশিত হয়। কেনেকৈ আৰু কাৰ সহায়ত ব্ৰহ্মাই তেওঁৰ মুখনিশ্চিত বৈদিক জ্ঞান প্ৰতিষ্ঠা কৰিছিল, এই কথা জানিবৰ বাবে বিদুৰে মহৰ্ষি মৈত্ৰেয়ীৰ ওচৰত এইবাৰ সেৱা ধৰিছে। নম্ৰতা আৰু সাধুৰ মুখত মধুময় প্ৰশ্নৰ অৱতাৰণাত একান্ত তুষ্ট হৈ মৈত্ৰেয়ীয়ে কৈছে, ব্ৰহ্মাৰ 4 মুখৰ পৰা ঋক, যজু, সাম আৰু অথৰ্ব এই 4 বেদ প্ৰকাশ পাইছে। চিকিৎসা বিজ্ঞান, যুদ্ধ কলা, সংগীত কলা আৰু স্থাপত্য বিজ্ঞান এই সমস্ত বেদৰ পৰাই ৰচনা কৰিছিল ব্ৰহ্মাই। যিহেতু ব্ৰহ্মাই অতীত, বৰ্তমান আৰু ভৱিষ্যত দৰ্শন কৰিব পাৰে, সেইকাৰণেই তেওঁ তেওঁৰ মুখৰ পৰা পঞ্চম বেদ, পুৰাণ, ইতিহাস সৃষ্টি কৰিছিল। কিন্তু ইয়াৰ আগতেই পৌৰোহিত্যৰ যি চিন্ময় কাৰ্যকলাপ ব্ৰহ্মাই ক্ৰমান্বয়ে প্ৰতিষ্ঠিত কৰিছিল। ষোড়শী, উকট, পুৰীষী, অগ্নিস্তোম, অতিৰাত্ৰ, বাজপেয় যজ্ঞ ব্ৰহ্মাৰ পূব মুখৰ পৰা প্ৰকাশিত হৈছিল। বিদ্যা, দান, তপ, সত্য ধৰ্মৰ 4 খুঁটি বুলি কোৱা হয় আৰু এই সমস্তৰ বিষয়ে জনাৰ বাবে জীৱনৰ 4 আশ্ৰম আৰু বৃত্তি অনুসাৰে 4টা ভাগ আছে। ধাৰাবাহিকভাৱে ব্ৰহ্মাই ক্ৰম অনুসাৰে এই সকলো সৃষ্টি কৰিছে। ইয়াৰ পাছত দ্বিজসকলৰ উপনয়ন সংস্কাৰ, প্ৰাজাপত্য বা বৰ্ষজুৰি ব্ৰত অৱলম্বন, বেদ গ্ৰহণ, ব্ৰহ্মচৰ্য, বৈদিক নিৰ্দেশ অনুসাৰে জীৱিকা নিৰ্বাহ, সমস্ত গৃহকৰ্ম কাৰ্যসমূহ ব্ৰহ্মাই সৃষ্টি কৰিলে। বানপ্ৰস্থ আশ্ৰমৰ 4টা বিভাগ বৈশানস, বালখিল্য, ঔদুম্বৰ। সন্ন্যাসাশ্ৰমৰ 4টা ভাগ ব্ৰহ্মাৰ পৰাই প্ৰকাশ হৈছে। তৰ্কবিদ্যা, বেদ নিৰ্ধাৰিত জীৱনৰ লক্ষ্য, আইন শৃংখলা, নীতি শাস্ত্ৰ অৰ্থাৎ প্ৰসিদ্ধ মন্ত্ৰ, ভূ ভুৱ স্ব এই সকলোৱেই ব্ৰহ্মাৰ মুখৰ পৰা প্ৰকাশ হৈছে আৰু প্ৰণৱ ওংকাৰ প্ৰকাশ হৈছে ব্ৰহ্মাৰ হৃদয়ৰ পৰা। শব্দ ব্ৰহ্মৰ উৎসৰূপে ব্ৰহ্মা পৰমেশ্বৰ ভগৱানৰ ব্যক্তিগত প্ৰতিনিধি আৰু তেওঁ ব্যক্ত আৰু অব্যক্ত ধাৰণাৰ অতীত। পৰম তত্ত্বৰ পূৰ্ণ প্ৰকাশ হৈছে ব্ৰহ্মা। ব্ৰহ্মাই সৃষ্টি কাৰ্যত সম্পূৰ্ণভাৱে মনোনিৱেশ কৰিছিল। কিন্তু তেওঁ অনুমান কৰিলে যে প্ৰজা সৃষ্টি যিভাৱে বৃদ্ধি পাব লাগিছিল সেইভাৱে প্ৰজাৰ বৃদ্ধি হোৱা নাই
তেতিয়া গভীৰ চিন্তাত মগ্ন হ'ল যে কেনেকৈ জনসংখ্যা বৃদ্ধি কৰা যায়। মনতে ব্ৰহ্মাই গুণাগথা কৰিলে যে কি আচৰিত যে মই সকলো সময়তে প্ৰজা সৃষ্টিৰ কাৰ্যত ব্যস্ত, কিন্তু তথাপি প্ৰজাৰ বৃদ্ধি কিয় হোৱা নাই। গভীৰভাৱে ব্ৰহ্মাই প্ৰজা সৃষ্টি বৃদ্ধিৰ কথা যেতিয়া চিন্তা কৰিলে, তেতিয়া তেওঁৰ দেহৰ পৰা স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ জন্ম হ'ল। এই মনু আৰু শতৰূপাক পিতৃ ব্ৰহ্মাই প্ৰজা সৃষ্টিৰ কামত নিয়োগ কৰিলে আৰু তেতিয়াৰে পৰা লাহে লাহে প্ৰজাসমূহৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিলে। যথা সময়ত মনু আৰু শতৰূপাই 5টি সন্তান লাভ কৰিছিল। সেইসকল হৈছে 2 পুত্ৰ প্ৰিয়ব্ৰত আৰু উত্তানপাদ আৰু 3গৰাকী কন্যা আকুতি, প্ৰসূতি আৰু দেৱহূতি। প্ৰথম কন্যা আকুতিক ৰুচি নামে প্ৰজাপতিক দান কৰিলে। মধ্যম কন্যা দেৱহূতিক কৰ্দম ঋষিক দান কৰিলে আৰু কনিষ্ঠা কন্যা প্ৰসূতিক দক্ষ প্ৰজাপতিক দান কৰিলে। এইসকলৰ পৰাই গোটেই জগত জনসংখ্যাৰে পৰিপূৰ্ণ হৈছে। পৰম কৃপালু বাপ সমস্ত, আমি 3য় স্কন্ধৰ পৰ্যালোচনা ইতিমধ্যে 11 অধ্যায় আমি শেষ কৰিছোঁ আৰু আজি আমাৰ এই আজিৰ পৰ্যালোচনা ইমানতে আমি সামৰিছোঁ। হৰি ৰাম কৃষ্ণ।